এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। হৰভগত অসম ক্ষুদ্ৰ বিত্তীয় উদ্যোগনী আৰু সকা আঁচনিৰ চেক বিতৰণ। অসম চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় উদ্যোগনী আৰু সকা আঁচনি 2021 অধীনত ৰাজ্যৰ মহিলা হিতাধিকাৰীসকলক চেক বিতৰণ কৰি আহিছে। আজি তাৰেই অংশ হিচাপে বৰপেটা জিলাৰ হৰভগৰ পশ্চিম বৰনগৰ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হয় এক চেক বিতৰণ কাৰ্যসূচী। আজিৰ এই অনুষ্ঠানত প্ৰতীকী চেক 5খন সহ সৰ্বমুঠ 1825 গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। আজিৰ এই চেক বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উপস্থিত থাকে। উল্লেখ্য যে আজিৰ এই চেক বিতৰণী অনুষ্ঠানটো জাতীয় সংগীতেৰে আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা হয়। আমি পুনৰ জনাইছোঁ, অসম ক্ষুদ্ৰ বিত্তীয় উদ্যোগনী আৰু সকা আঁচনি 2021 অধীনত মহিলা হিতাধিকাৰীসকললৈ যি চেক বিতৰণ কৰি থকা হৈছে, আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা জিলাৰ হৰভগৰ পশ্চিম বৰনগৰ হাইস্কুল প্ৰাংগণত উপস্থিত থাকি মহিলাসকলক অৰ্থাৎ মহিলা হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। তেওঁ 5খন প্ৰতীকী চেক সহ সৰ্বমুঠ 1825 গৰাকী মহিলাক চেক বিতৰণ কৰে। আমি প্ৰায় 1825 গৰাকী মহিলাক আমাৰ যি অসম স্কিমৰ অন্তৰ্গত আমি আজি 5,000 টকা দিছোঁ। কিছুমানে 25,000 পাইছিল, যাৰ যেনেকুৱা লোন আছিলে সেইটো আধাৰতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্ট আছিলে। সেই কমিটমেণ্টৰ আধাৰত আমাৰ টকা উন্নয়ন খণ্ডৰ অন্তৰ্গত যিখিনি মহিলাক দিয়াৰ প্ৰতি নিশ্চিতভাৱে তেওঁলোকে সকাহ পাব। মই আহ্বান জনাইছোঁ, তেওঁলোকে আগন্তুক দিনত যাতে অনাহকত যাতে লোন নলয়, কাৰণ তেওঁলোকৰ লোন লোৱাৰ পিছত ঋণগ্ৰস্ত হোৱাৰ পিছত এতিয়া আমি ইমান চিন্তা কৰিছোঁ, পৰৱৰ্তী সময়ত চৰকাৰে চিন্তা কৰিব নোৱাৰিব। গতিকে মই আই মাতৃসকলক যিসকলে উৎপাদনমুখী হয় তেওঁলোককে লোন ল'ব দিছোঁ। যিসকলে লোন ঘূৰাব নোৱাৰে তেওঁলোকে যে লোন নলয়, তাৰ কাৰণে মই দিনমুঠতে আহ্বান জনাম। হৰভগৰ পৰা প্ৰবীণ কুমাৰ ৰয়ৰ ৰিপৰ্ট, লাইভ টিভি ভাৰত।